সুখ। তইতো ভবাই নাছিলি এই মানুহজনী এদিন তোৰ কাৰণে বিপদ হ'ব। আৰু মোৰ কি আচৰিত লাগে জানেনে, তহঁতেওতো ভবা নাছিলি যে এই মানুহজনী তহঁতৰ কাৰণে বিপদ হ'ব পাৰে। মই কোন জাননে? মই সাজিদ বাবাৰ ছোৱালী ৰুকসাৰ। 20 বছৰ কেৱল এটাই আশালৈ জীয়াই আছো, মোৰ আব্বাৰ লগত কৰা গাদ্দাৰীৰ বদলা লোৱাৰ। আৰু আজি সেইদিন আহি গ'ল। ৰঘুপতি! বাহিৰলৈ নাযাব, বাহিৰতে ফায়াৰিং হৈ আছে।